এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আমি আজি চাওঁ আমি পথাৰৰ মাজত থকা এটা পুখুৰী সিঁচি কিমান মাছ লাভ কৰিলোঁ আৰু মাছবোৰ কেনেদৰে ধৰিলোঁ, কাকনো দিলোঁ, শেষলৈকে এবাৰ চাওঁ আহক ভিডিঅ'টো সকলোৱে একেলগে। এয়া দেখিছে পুখুৰীত মেচিন লাগি আছে, এয়া মেচিনে পানী সিঁচি আছে। কিমান পানী আছে দেখিছেনে বাৰু? এয়া দেখিছে বন্ধু বান্ধৱীসকল, এয়া আমাৰ পথাৰত আজি পুখুৰী সিঁচি আছে। এয়া গতিকে আমিও আহিছোঁ মাছ ধৰিবলৈ। ভাবিলোঁ আপোনালোককো দেখাওঁ পুখুৰী সিঁচি আমি কিমান মাছ পালোঁ। এফালে মেচিন লাগি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটোত যিসকল নতুন সেইসকলে অনুগ্ৰহ কৰি চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া দেখিছে মাছে মাৰি আছে বাৰু। কিমান মাছ পাওঁ আপোনালোকক অলপ পাছত দেখাম। এতিয়া মাছ ধৰিবলৈ পানী নামিব লাগিব আৰু অলপ আছে বাকী, সিঁচি হৈ লওক। সেয়া দেখুৱাম আপোনালোকক। এয়া আমি মাছ ধৰিবলৈ মানুহ আনি থৈছোঁ। এজন আমাৰ খুৰাও আছে। এয়া দেখিছে বেপাৰীও বহি আছে তাতে। আমাৰ মামাও আছে, মাছ ধৰিবলৈ আহিছে। এয়া এয়া দেখিছে, চাওঁ আছে চলতে ধৰিছে। ইমান ডাঙৰ পুঠি এটা ধৰিলে দেই। এই মানে মেচিনত অহা পুঠি এইবিলাক চব। এইবোৰ ডাঙৰ ডাঙৰ পুঠি মাছ মেচিনেদি আহিছে, পাইপেদি সৰকি এনে বিচাৰি আছে তলত। এয়া ল'ৰাৰ মাক মাছলৈ যাওঁ, নাখাওঁ নাখাওঁ মাছতি পুৰাও মই তামোল চালিৰে, পানে চুলে যতনাই দে, কঁকালৰ তিয়নি জাকৈ সিয়নি কাঠিৰে পৰা নমাই দে। মাছতি পুৰাও মই তামোল চালিৰে, পানে চুলে যতনাই দে, কঁকালৰ তিয়নি জাকৈ সিয়নি কাঠিৰে পৰা নমাই দে। শাকনি বাৰীৰে নাই পালে শাক, বেগেতে তুলি তুলি ৰাখ, মাছলৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত। এয়া পানী সিঁচি হৈছে আৰু এয়া এফালৰ পৰা ক্ৰমান্বয়ে মাছবোৰ ধৰিবলৈ আৰম্ভ কৰিছে। এয়া দেখিছে মাছ ধৰি আছে। অন্য মাছ বেছি পোৱা নহ'ল, কিন্তু কাৱৈ মাছ যথেষ্ট বেছি
যথেষ্ট পৰিমাণে আমি কাৱৈ মাছ লাভ কৰিছোঁ আৰু এইবাৰ কাৱৈ মাছবোৰো ডাঙৰ ডাঙৰ ভাল। হাঁচতি পুৰাও মই তামোল চালিৰে পানে চুনে যতনাই দে কঁকালৰ তিয়নি যাকৈ সিয়নি কাঠিৰে পৰা নমাই দে হাঁচতি পুৰাও মই তামোল চালিৰে পানে চুনে যতনাই দে কঁকালৰ তিয়নি যাকৈ সিয়নি কাঠিৰে পৰা নমাই দে। আৰু এয়া মাছ দেখি অৱশেষত ময়ো ৰৈ থাকিব নোৱাৰিলোঁ, ময়ো নামি গ'লোঁ মাছ ধৰিবলৈ। এয়া দেখিছে মাছ ধৰি আছোঁ ময়ো। এয়া ডাঙৰ ডাঙৰ কাৱৈ মাছ পাইছোঁ। কেমেৰাটো এইখিনিতে অলপ ধৰা বেয়া হ'ল বাৰু, তাৰ বাবে ক্ষমা কৰিব। এয়া দেখিছে মাছ থ'বলৈ জেগা নাই, সেইবাবে কাঁহীখনতে মাছ থৈছোঁ। এয়া চাওক এয়া মাছ ধৰি হৈছে আৰু মই বামলৈ উঠিলোঁ, গোটেইটো বোকাৰে একেবাৰে লুতুৰি পুতুৰি। এয়া দেখিছে কিমান বোকা, গোটেই গা বোকাৰে শেষ হৈ আছে। এয়া চাওক কিমান মাছ পালোঁ। মাছখিনিত কম কমকৈ ওপৰলৈ উঠাই আনি আছে। এয়া কান্ধুলি মাছ, এয়া বাল্টিঙত কাৱৈ মাছ। এয়া দেখিছে ডাঙৰ ডাঙৰ কান্ধুলি, এয়া কাৱৈ আৰু এয়া মাছ আনি আছে পুখুৰীৰ পৰা ওপৰলৈ ধুবৰ বাবে। দুটা এটা থাকিব এইফালে দেখিছোঁ, হয়তো গৈছে দুটা এটা যাব বোলো দে। এয়া চাওক ইমান ধুনীয়া মাছেৰে চটফটাই আছে আৰু এয়া মাছখিনি ধোৱা হৈছে চাফ চিকুণকৈ, যিহেতু বেপাৰী আহি ৰৈ আছে মাছ নিবৰ বাবে। তো ডকাইটা নমা নমাও ডকাইটা নমা না ডকাইটা করে দিছ হয় টিকলা টিকলা গিটা গছি ওরে বের আছে বোকা আছে
তাৰ মাছ কিনি হৈ যাব পানী অলপ ধৰিলে হ'ব তই নাহিবি শিঙা থাকা কওঁ ফটোখন মাৰি দিওঁ শিঙি আছে জাপানী গায় আকৌ এনেই গ'লে কেনেকৈ হ'ব জাপানী ইমান ডাঙৰ কাই এইটো এইটো জাপানী হয় জানো নহয় এইটো জাপানী গাই নহয় মাছ এটা ধুই নালাগে লৰালি জাপানী গাই নহয় জাপানী গাই নহয় এয়া জাপানী গাই নহয় হয় নহয় হয় জানো নহয় নে হয় নহয় এপৰাহে গম পাব ইয়াত নহয় হয় নহয় এইখিনি বননি দেখা দুইটা ধৰি ল তই মোবাইল আন মাৰি আছে ই মাৰিব সেইটো কথা সেইটো ক এটা দেখিছে কিমান ডাঙৰ কাই ঐ এটা দেখিছে এটা চাওক চাই লওক কিমান ডাঙৰ কাই জাপানী নহয় না লোকেল কাই এইকেইটা চাই লওক মই একো ধৰিব পৰা নাই এই লোকেল লোকেল হৈছে দে হ'ব দে